ওয়েলকাম টু ইউথ এপ্টিটিউড। আমাৰ চেনেলৰ হেল্থ সেকশনৰ দ্বিতীয় খণ্ডত আমি লৈ আহিছোঁ হালধিৰ বিষয়ে কিছু কথা। আমেৰিকাত আজি কিছু বছৰৰ পৰা এটা ট্ৰেণ্ড চলি আহিছে বেবীক হালধিযুক্ত গাখীৰ খুওৱা, যিটোৱে কেঁচুৱাক নানান ধৰণৰ শাৰীৰিক আৰু মানসিক লাভ প্ৰদান কৰে। US ডিপাৰ্টমেণ্ট অৱ হেল্থে ভাৰতীয় আয়ুৰ্বেদিক সংস্থাৰ লগ হৈ NIHৰ দ্বাৰা হালধিৰ পৰা কেঞ্চাৰ চিকিৎসাৰ বাবে 1161খন ৰিচাৰ্চ পেপাৰ তৈয়াৰ কৰিছে। আহকচোন এই হালধিৰ পৰা আমি ঘৰতেই ল'ব পৰা কেইটামান লাভ চাওঁ। আজি প্ৰথমে কওঁ হালধি গাখীৰৰ বিষয়ে কিছু কথা। আমি সকলোৱে জানো যে আমাৰ দেহত বহু বেমাৰ আমাৰ দেহৰ কিছুমান বিষক্ৰিয়া বা বিষজাতীয় পদাৰ্থৰ কাৰণে হয়। এনে বিষজাতীয় পদাৰ্থ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াৰ বাবে হালধিযুক্ত গাখীৰ খুব লাভদায়ক। এই গাখীৰ খোৱাৰ ফলত ব্লাড চুগাৰ লেভেলত থাকে, যাৰ বাবে চুগাৰ বেমাৰ থকা সকলৰ বাবে ই বহু প্ৰয়োজনীয়। হালধি গাখীৰ বনোৱা নিয়মটো হ'ল আধা চামুচ হালধি গৰম গাখীৰত ঢালি ভালকৈ মিহলি কৰি খাব। মনত ৰাখিব পৰাপক্ষত কেঁচা হালধি খোৱাৰ চেষ্টা কৰিব, কিয়নো বজাৰত পোৱা হালধি গুড়িত অন্য পদাৰ্থ মিক্স কৰে, যাৰ বাবে ছাইড এফেক্ট হোৱাৰ সম্ভাৱনা থাকে। গলৰ প্ৰায়বোৰ বেমাৰৰ বাবে হালধি উপযোগী ঔষধ। চৰ্দি, টনচিলৰ সমস্যা আদিত পানীৰ সৈতে হালধিৰ ৰস মিহলাই বা হালধিৰ গুড়ি ভালকৈ গুলিও খাব পাৰে। এই বেমাৰসমূহত হালধি হ'ল স্থায়ী লাভদায়ক ঔষধ। সপ্তাহৰ এদিন এচামুচ হালধিৰ ৰস খালে তেজ বিশুদ্ধ হয়, যাৰ ফলত ফোঁহা, ঘাঁ, ছালৰ বেমাৰ আদিৰ পৰা হাত সাৰিব পাৰি। হালধিক লিভাৰ টনিক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। মাহেকত 2 চামুচ হালধিৰ ৰসেই আধা লিটাৰ লিভাৰ টনিকৰ কাম কৰে। কোনো কটা ঘাঁ বা জ্বলা-পোৰাত কম সময়ৰ ভিতৰত হালধিৰ লেপ লগাই দিলে অতি সোনকালেই ঘাঁ শুকাই যায়। ছোৱালীসকলেও নিজৰ ছাল সুন্দৰ আৰু উজ্জ্বলতা বঢ়াবলৈ হালধি নিয়মিত ৰূপত আধা চামুচকৈ গাখীৰ, পানী বা মৌত মিহলাই খাওক। ফেয়াৰ লাভলীতকৈ অতি কম সময়ত সুফল দেখিবলৈ পাব। ছ'চিয়েল মিডিয়াত ব্ৰাইটনেছ বঢ়াই ফটো আপলোড দিয়াতকৈ সপ্তাহত কেৱল 2 বাৰ হালধি পিচি গাত লগাওক। দেখিব ব্ৰাইটনেছ নবঢ়োৱাকৈ আপুনি ফটো আপলোড দিব পাৰিব। হালধিৰ লেপ ব্যৱহাৰ কৰিলে স্কিনৰ জ্বলন হোৱা সমস্যাসমূহৰ পৰাও আপুনি হাত সাৰিব পাৰিব। বহু মহিলাৰ এটা ডাঙৰ সমস্যা হয়, সেইটো হৈছে স্তন কেঞ্চাৰ, যাৰ ফলত বহু মহিলাৰ অংগ ছেদ কৰিব লগা পৰিস্থিতি হয়। আমেৰিকাৰ কেঞ্চাৰৰ এণ্টিড'ট হিচাপে স্তনক হালধিৰ লেপ লগোৱা হয়, যিটো হেল্ডি লাইফষ্টাইলৰ ভিতৰত পৰে। আৰু এই হালধিৰ বাবে আমেৰিকা ভাৰতৰ ওপৰত নিৰ্ভৰশীল, কাৰণ ভাৰতৰ মাটিত হোৱা হালধিয়ে এই বিশেষ গুণ থাকে। গতিকে মহিলাসকলে এই হালধি ব্যৱহাৰ কৰিব পাৰে। হালধিৰ এই উপকাৰিতাসমূহ যাতে আপোনাৰ আপোনজনে পায় তাৰ বাবে হালধিৰ প্ৰয়োগ নিয়মিত কৰক আৰু এই ভিডিঅ'টো হোৱাটছএপত শ্বেয়াৰ কৰক যাতে সকলোৱে ইয়াৰ পৰা সুবিধা ল'ব পাৰে। এটি সুস্থ নিৰোগী শৰীৰেৰে আপুনি এজন সফল অসমীয়া হৈ উঠক, তাৰেই কামনাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিত আপোনালোকক সেৱা জনাই আজিলৈ এৰিলোঁ। নমস্কাৰ।